সুন্নু আৰু মুন্নু দুজন বন্ধু আছিল। দুয়োজনে সদায় ইজনে সিজনৰ লগত জমনি কথা কৈ হাঁহিছিল আৰু সিজনে সিজনক সুযোগ পালে মূৰ্খ বনাবলৈ চেষ্টা কৰিছিল। এদিন দুয়ো পাৰ্কত বহি নিজৰ কথা পতাত ব্যস্ত হৈ আছিল। সুন্নুৱে মুন্নুক মূৰ্খ সজাম বুলি ভাবি মুন্নুলৈ চাই ক'লে, মুন্নু, মোৰ দেউতা কিমান ডাঙৰ সংগীতজ্ঞ জানানে? মুন্নুৱে সুধিলে, কিমান ডাঙৰ? সুন্নুৱে ক'লে, আমাৰ দেউতা যেতিয়া যিকোনো বাদ্যযন্ত্ৰ বজায় তেতিয়াই হাজাৰ হাজাৰ মানুহ আচৰিত হৈ শিল পৰা কপৌৰ দৰে বহি চাই থাকে। একেবাৰে লৰচৰ নকৰে, ইমানেই ডাঙৰ আমাৰ দেউতা। মুন্নুৱে সুন্নুৰ কথাত আচৰিত পালে আৰু সুন্নুৱে মিছা কৈছে বুলি জানি সি তাকো মূৰ্খ সজাম বুলি ভাবি লৈ ক'লে, এইটোনো কি ডাঙৰ কথা? আমাৰ দেউতাই যেতিয়া বজাই নহয় তেতিয়া কোনোৱে ৰৈ নাথাকে, মানুহ নিজে নিজে খোজকাঢ়িবলৈ বাধ্য হৈ যায়। সুন্নুৱে সুধিলে, হয়নে? পিছে তোমাৰ দেউতাই কি বজায়? মুন্নুৱে হাঁহি হাঁহি উত্তৰ দিলে, আমাৰ দেউতাই কাম ছুটিৰ সময়ত মিলৰ হৰ্ণটো বজায় আকৌ।